ভোট গণনালৈ মাজত মাত্ৰ 2টা দিন ৰাজ্যৰ ৰাজনীতিৰ পথত বলিছে গৰম বতাহ প্ৰকাশ পাইছে এক্সিট পল কোন জিকিব কোন হাৰিব কি হ'ব বিহপুৰীয়া সমষ্টিৰ ফলাফল সংবাদ মাধ্যমৰ আগত জনালে ভূপেন বৰাই এক্সিট পল মতে ভূপেন বৰা জিকিব কি কয় ভূপেন বৰাই বিভিন্ন সংবাদ প্ৰতিষ্ঠানে ভিন্ন ধৰণে প্ৰকাশ কৰিছে এক্সিট পল পিবি নিউজৰ সমীক্ষা অনুসৰি বিহপুৰীয়াত জয় নিশ্চিত ভূপেন বৰাৰ অখিল গগৈ গৌৰৱ গগৈৰ প্ৰসংগতো বিশেষ মন্তব্য দিলে ভূপেন বৰাই বিহপুৰীয়াত খন্তি মৰা ৰাজনীতি প্ৰসংগতো নতুন সমীকৰণ কৰিলে ৰাজহুৱা বিহপুৰীয়াৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন আপুনি কি ভাবে আচলতে এক্সিট পোল এইটো পৰম্পৰাগতভাৱে বহু ইলেকশ্যনতে আমি দেখি আহিছোঁ আৰু প্ৰায়বিলাক এক্সিট পোলেই মিলি যায় প্ৰায়বিলাক কিছুমান কেতিয়াবা কেতিয়াবা অলপ অমিল হয় কিন্তু ওচৰা পাজৰে থাকে গতিকে মই নিজে যিটো সমীক্ষা চলাইছিলোঁ অসমত যোৱা 10-12 দিনত যিমান মোৰ চিনাকি মানুহ আছে আৰু যিমান ফোন নম্বৰ আছিলে সমষ্টিত অসমৰ গোটেই চাৰিওফালে যোগাযোগ কৰি মোৰ নিজস্ব যিটো সমীক্ষা সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000+ আমি ভোট পাম আমাৰ যিটো সমীক্ষা বাকী যিখিনি সমীক্ষা আহিছে তেওঁলোকে এটা ডাঙৰ ফিগাৰ মাজত গেপ দিছে যে কোনোবাই 80 পৰা 100 বা কোনোবাই 70 পৰা 100 এনেকৈ কৈ আছে সেইখিনি মোক ক'বলগীয়া একো নাই তেওঁলোকে এটা নিৰাপদ দূৰত্বত থাকি পেলাই এই এক্সিট পোলবিলাক দিয়ে যাতে তেওঁলোকৰ যিটো ক্ৰেডিবিলিটি সেইটো যাতে নষ্ট নহয় 20খন 25খন চিটৰ গেপ এটা দিয়ে মাজত কিন্তু মই মোৰ নিজস্ব যিটো সমীক্ষা চলাইছিলোঁ মই বিশেষকৈ আগৰ যিবিলাক পুৰণা সতীৰ্থ মই কংগ্ৰেছ দলৰ সভাপতি থাকোঁতে তেওঁলোকৰ লগতো মই প্ৰতিটো সমষ্টিতে কিছু সংখ্যক লোকৰ লগত যোগাযোগ কৰিছিলোঁ আৰু সেইমতে মই আপোনালোকক কৈছোঁ যে NDA অসমত 90+ পাব অখিল গগৈয়ে দাবী কৰি আছে তেওঁ চৰকাৰ গঠন কৰিব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিব বেয়া নহয় মই তেওঁলোকৰ সম্পৰ্কত বেয়াকৈ ক'বলৈ মন নাই গৌৰৱ গগৈ 4 তাৰিখে 11টা বজালৈকে CM হৈ থাকক 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব বিভিন্ন সময়ত দেখা গৈছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌটো আমাৰ এইবাৰ বিহপুৰীয়া সমষ্টিত বৃদ্ধি পাইছে এই ক্ষেত্ৰত তাৰ কাৰণে হয়তো চাগে এক্সিট পলে আপোনাৰ 50-50 দিছে এক্সিট পোলে 50-50 দিয়া মানেতো মই সেইটোৱে কৈছোঁ যে নিৰাপদ দূৰত্বত অৱস্থান কৰিছে মোকতো হাৰিব বুলি কোৱা নাই আৰু এক্সিট পোলে ক'ব পাৰে সেইটো তেখেতসকলৰ নিজস্ব ভিউ মই নিজে এইটো 6 নম্বৰ ইলেকশ্যন মই আগতে যেতিয়া জিকোঁ তেতিয়াও মই গম পাওঁ প্ৰথমবাৰ মই জিকোঁতে মই আপোনালোককে কৈছিলোঁ যে এটা ভোটৰ দলো জিকিম এটা ভোট বুলি কৈছিলোঁ 553টাত জিকিছোঁ যোৱাবাৰ মই আগতীয়াকৈ কৈছোঁ মই MP ইলেকশ্যনৰ পাছতে কৈছোঁ যে বিহপুৰীয়াত মই নিজিকোঁ মনত পেলাওক আপোনালোকে প্ৰেছ মিট পাতি কৈছিলোঁ যে মই নিজিকোঁ মোৰ মায়ে কৈছিলে ইলেকশ্যনৰ আগত যে তই নিজিকোঁ কিন্তু মই খেলিছোঁ কাৰণ ইলেকশ্যনটো খেলিবই লাগিব এইবাৰ মই জিকিম জিকাৰ যিবিলাক কাৰণ আপোনালোকে যিটো কাৰণত বিহপুৰীয়াক বহুতে সন্দেহ কৰিছে সেইটো হৈছে যে কিছু পাবলগীয়া ভোট মই নাই পোৱা যিটো মানে মানুহে ধৰি লৈ যায় সেইটো কাৰণে বহুতে ভাবিছে কিমান বা খহনীয়া হ'ল কিন্তু খহনীয়া দুইফালে হৈছে মানে যেনেকৈ বিজেপিত কিছু খহনীয়া হৈছে কংগ্ৰেছত খহনীয়া হৈছে সেইকাৰণে মানুহে সেইটো অনুমান কৰিব নোৱাৰে সেইটো মই পাৰোঁ কেলৈ পাৰোঁ মই ছবাৰ খেলিছোঁ 20টা বছৰ এই মানুহখিনিৰ লগতে সংপৃক্তভাৱে আছোঁ সেইকাৰণে মই আৰু কোনে সঁচাকৈ কয় কোনে মিছাকৈ কয় কোন কেনেকুৱা মানুহ সেইখিনি মই অন্ততঃ 20 বছৰত বুজিয়াত কিবা কম আছে বুলি ভবা নাই খন্তি যিটো শব্দ ওলাই আছে ইয়াতো এনেকুৱা ধৰণৰ হ'ল নেকি আপোনাৰ খন্তি নতুন শব্দ নহয় বা খন্তি অকল বিহপুৰীয়াৰ শব্দ নহয় এইটো ৰাজনীতিত নিগাজীভাৱে আছে একেবাৰে ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আছে আৰু এইটো নাইকিয়া নহয় এইটো সমাজত যেনেকৈ এটা পজিটিভ এনাৰ্জি আছে তে সমাজত তেনেকৈ নিগেটিভ এনাৰ্জিও থাকে কিন্তু পজিটিভ এনাৰ্জিটো বেছি শক্তিশালী হ'লে নিগেটিভ এনাৰ্জিটোৱে মূৰ দাঙি উঠিব নোৱাৰে